job bun ki jingi khun nre yo covid Khyndew ngaya khun da katika ay katika covid Khyndew kanong yi khun persha kane taklam Wayna ki MLA na Karbi Anglong District Rup Singh Teron ulale jurep ya kachintong MAC constituency banyakran halor kachingmat jinge hakabai dei bat kichaka khaput hapdeng ka Assam bat Meghalaya ya kachingkendu lapelong haka arpapra tarik unailar hapdeng MLA bat kirang ba snong bat kirirong ba paukman banyakran ni katika mat bashae hakman Henry ulayathu shaki bakajingekran hapdeng ki artli ki sarkar ka jilla Assam bat Meghalaya kadangnya shaprang bat karpa dikipai ba bakimdei satya ban shepting ne huri hura bat dei ban thawi ki lat kilunti ban wanra ka shongsuk shongsain hapdeng para nong shongsnong ulo ongru ba baro arjla ki la ban lej banwan na Karbi Anglong sha Meghalaya tangba baro arjla ki la menjur batangshi Inshi ka Khyndew onam Aiduh ne onam Shimduh ya ka jingle jungo ya ka tega jaka la sanran lang do Pradip Rongpi ubadei executive member ka Karbi Anglong Autonomous District Council udi uping maslai MAC KAAC uradip ronghang presiden ka BJP West Karbi Anglong District bat kiwe ki riopakmat naga sarkar habli jungo ya ka umlaper Rup Singh Teron ula kendu yo additional superintendent of police ka Assam ubolin diori bat jurep ya ka jinglong jingman hakate ka thain Rup Singh ulaptha yo ASP banyale katbala bante lakam ya ka shongsuk shongsain hakate ka thain bat nakabenta banwanra ya ka shongsuk shongsain unsalej ban kendu yo menteri rangba ka jilla Assam ban karpat ban bu ya ka border outpost ha umlaper bat hadin katei ka jingkran bat ASP lapenlong sai ka jingelang pajba ha ka ying school ha umlaper পিছত এটা বস্তুটো শান্তি আমি পাইছোঁ ইয়াতে আৰু যোৱা 24 তাৰিখে এইটো ঘটনা ঘটিছে এইটো ঘটনালৈ অলপ শান্তি সৃষ্টি হৈছিলে কিন্তু দুয়োপক্ষে আমি আলোচনা কৰিলোঁ DCSP আলোচনা কৰি পেলাই DCSP আলোচনা কৰি যি ঘটনা হৈছে সেইটো সম্পৰ্কত মানে আলোচনা কৰাৰ মাজতে এটা শান্তি প্ৰযোজ্য হৈছে বৰ্তমান আমাৰ ইয়াত ফ'ৰ্চ আমি ৰাখিছোঁ আগতে 20 জন আমি ৰাখিছিলোঁ কিন্তু যথেষ্ট নহয় বুলি আকৌ 20 জন পঠাই দিছোঁ বিভিন্ন কলেজ পঠাই দিছোঁ আৰু আজি যিটো সমস্যা আমি পাইছোঁ যি সমস্যা হৈছে এটাতো হেৰি নাই দুয়োপক্ষে শান্তিৰে ৰাখি আছে আৰু শান্তিৰে ৰাখিবলৈ আমি আহ্বান কৰিছোঁ আৰু কালি মই গুৱাহাটী যাম তাৰপিছত চিফ মিনিষ্টাৰ ছাৰক ৱৰ্কআউট কৰিম গতিকে কি বুলি আলোচনা কৰিম এতিয়া এডিশ্যনেল ফ'ৰ্চো পঠাই দিয়ে এতিয়া ৰাইজে স্থানীয় শান্তিৰ কাৰণে আইডিয়াত বুজাই ৰাখিব পাৰে নিৰ্বাচনৰ আগত আপুনি ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে সীমা সমস্যাটো অলপ মানে সমাধানৰ ক্ষেত্ৰত আপুনি সীমা সমস্যা সমাধান কৰিবৰ কাৰণে মই বিধায়ক হোৱাৰ পিছতহে মই প্ৰচেষ্টা কৰি আছোঁ যি সীমা এটা সমস্যা আছে শান্তি ৰক্ষা কৰিবলৈ সুৰক্ষা ৰাখিবৰ কাৰণে এটা ফ'ৰ্চ লাগে ফ'ৰ্চ কৰিবলৈ এটা বৰ্তমান ধৰক বৰ্ডাৰ এলেকা এটা প্ৰটেকশ্যন এটা হলপুৰ হেৰি নাই UP হেৰি নাই সেইকাৰণে মই চিফ মিনিষ্টাৰ ছাৰক জুন 10 তাৰিখে মই মেম'ৰেণ্ডাম দিছোঁ যে খাদুলি নিচিনা থানা লাগিব উলাফেৰ নিচিনা পুলিচৰ আউটপোষ্ট লাগিব তাৰ ধৰক লাঙাদাং নিচিনা পুলিচৰ আউটপোষ্ট মানে বৰগাঁও নিচিনা লাগিবই ঠিক এনেকুৱা ধৰণৰ তাপাত নিচিনা গোটাকেইটা UP লাগিবই এইটোৰ ক্ষেত্ৰত চিফ মিনিষ্টাৰ ছাৰে ৰিটেন বুক দিছে যে আপোনাৰ যিটো ডিমাণ্ডৰ ওপৰত আখৰে আখৰে অঞ্চলটোকে আমি কৰি দিম ইতিমধ্যে অধিক টেকেন লৈছে মুঠতে ঘটনা হৈছে বুলিহে কথাতে মতে ঘটনা হওক নহওক কিন্তু উমলাফেৰ নিচিনাটো UP এটা হ'বই সেইটো কাৰণে যদি বৰ্ডাৰ এলেকাত যদি এইবিলাক প্ৰটেকশ্যন যদি ফ'ৰ্চ যদি ৰাখি দিয়ে তেতিয়া শান্তি আমি আনিব পাৰে বৰ্ডাৰ সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ আৰু লগতে আমি আপিল কৰিছোঁ যে দুয়োপক্ষে মেঘালয় চৰকাৰক কৈছোঁ যে যাতে যেন দুয়োপক্ষত মানুহে একে শান্তিৰে থাকে সেইটো ক্ষেত্ৰত আৰু মই অতিনিয়ে কৈছোঁ বাহিৰতে কৈছোঁ যে যোনে মানুহে কাৰ্বি আংলং মাটিত যদি থাকে যদি মেঘালয় যদি যাব বিচাৰে যাব পাৰে কিন্তু মাটি ল'ব নোৱাৰে সেইটো কৈছোঁ কোনোবাই যদি মেঘালয় থকা ইজন ব্যক্তি যদি কাৰ্বি আংলঙতে থাকিব বিচাৰে আহিব পাৰে কিন্তু মাটি নানিলে এইটোৱে কৈছোঁ তো মাটি দিবলৈ মাতো যাব পাৰে যদি তাত যদি ঢাকা যদি মেঘালয় কথা কৈ থাকে অশান্তি সৃষ্টি কৰোঁতে সেইটো আমি মানি ল'ব নোৱাৰিম সেইটো কাৰণে আপিল কৰিছোঁ যাতে যেন সেইটো নকৰে আমি ইয়াতে থাকিম ইয়াতে আমি ভাগ কৰিম একেলগে থাকিম একেলগে মিলাপ্ৰীতি থাকিম একেলগে আমি অন্য কাম কৰিম এনেকৈ আমি যুগে যুগে আমি কাম কৰিবলৈ আমি আহ্বান কৰিছোঁ সেইটোৱে